নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো। বৰ্তমান হ'বলগীয়া এন্ট্ৰেন্স এক্সামসমূহৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনছৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্ৰৌপদী মুৰ্মুৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে দ্ৰৌপদী মুৰ্মুৰ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ১৫তম। আনসাৰ চি। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ফকিৰুদ্দিন আলী আহমেদ। আনসাৰ চি। ৪ নম্বৰ প্ৰশ্নটো হৈছে এতিয়ালৈ কিমানগৰাকী মহিলাই ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ২ গৰাকী। আনসাৰ বি। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব প্ৰতিভা দেৱী সিং পাটিল। আনসাৰ বি। ৬ নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ ফকিৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ ডি ৫মতম। ৭ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত দ্ৰৌপদী মুৰ্মুৱে বিজেপিত যোগদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ বি 1997। ৮ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত দ্ৰৌপদী মুৰ্মুৱে শ্ৰেষ্ঠ বিধায়ক ৰূপে নীলকণ্ঠ সন্মান লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 অৰ্থাৎ আনসাৰ চি2। ৯ নম্বৰ প্ৰশ্নটো হৈছে দ্ৰৌপদী মুৰ্মুৱে কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ বি। দ্ৰৌপদী মুৰ্মুৱে ঝাৰখণ্ড ৰাজ্যত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থাৎ আজি অন্তিমটো প্ৰশ্ন হৈছে দ্ৰৌপদী মুৰ্মুৱে কেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 25 জুলাই 2022 অৰ্থাৎ আনসাৰ ডি2। আজি আপোনালোকৰ সুবিধাৰ্থে এন্ট্ৰেন্স এক্সামত আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহৰ বিষয়ে আলোচনা কৰা হ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ আহি থকা ভিডিঅ'সমূহ অতি সোনকালে পায়। ধন্যবাদ।